লাগিছে গুড মৰ্ণিং ফ্ৰেণ্ডছ মই চিন্তিছে আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে বৰ্তমান ময়ো ভালে আছোঁ আৰু আজি ভাবিছোঁ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু তাইক লৈ খুৱাব লাগে কেতিয়াবা বহি খাব লাগে কেতিয়াবা লৈ খুৱাব লাগে তাইক সদায় বেলেগ বেলেগ নিয়ম আৰু ৰাতিপুৱা মানে মোৰ এনেকৈ ব্ৰেকফাষ্ট কৰোঁতে 11টা বাজি যায় চাহ তাহ খাওঁ মানে কাৰণ ৰাতিপুৱা কামবিলাকো থাকে তাৰপিছত আৰু এইবোৰ খুৱাই বৈ আজৰি কৰি ল'ব লাগে তাৰপৰা সেয়াই আৰু কিছুমান মানুহে ভাবে মানে কোৱাৰ্টাৰত থাকে কি কাম মানে কিহৰ তাত ইমান কাম মানে এনেকুৱা হয় ইয়াত ৰাইজৰ সমাগম নাই আৰু ইয়াত এনেকৈ ইঘৰে সিঘৰে আহ যাহ নাই কিন্তু হ'লেও ইয়াত ঘৰৰ কামকেইটা নিজেই ভাতকেইটা খাবলৈ বা কাপোৰকেইটা ধুবলৈ বা ঘৰ সাৰা মোচা সেইবোৰ কাম ডেইলি থাকে চবতে ডেইলি সেইবোৰ কাম কৰিবই লাগিব এগৰাকী মহিলাই আৰু যিহেতুকে আমি যে বোৱাৰী এগৰাকী কৰিবই লাগিব ঘৰখনৰ ভালৰ কাৰণে সেইবোৰ চব কাম কৰিবই লাগিব কাৰণ সেইবোৰ নকৰিলে আমি লেতেৰা পেতেৰাকৈ থাকিলে আমাৰ কাৰণেই বেয়া আৰু লেতেৰা পেতেৰাকৈ থাকিলে মানুহৰ বেমাৰ আজাৰ হয় এনেকৈ ভাল আৰু নিজে চাফ চিকুণকৈ যিমান থাকিব সিমানেই নিজৰ কাৰণে ভাল আৰু এতিয়া মাইনাও খোজকাঢ়িব থিয় টেঙা দিয়ে তাইও চুচৰে গতিকে ঘৰ সাৰা মোচা মানে এই শুলে মানে মই কাম কৰিব উঠি যাওঁ এই লগত নহ'লে লগতে মানে তাই থাকিব লাগে তাই যিহেতুকে এতিয়া থিয় টেঙা দিছে আৰু তেনেকৈ মানে মোৰ দিনটো পাৰ হৈ যায় আৰু এই লগত মানে মই এতিয়া পাই গৈছোঁ গম অকলে কিমান কষ্ট হয় এজনী ছোৱালী বা এটা ল'ৰা ডাঙৰ কৰিবৰ কাৰণে আৰু আগতে সিমানখিনি কথা বুজি পোৱা নাছিলোঁ তেতিয়া মা নিজেই হোৱা নাছিলোঁ আৰু এতিয়া নিজেই যেতিয়া হৈছোঁ তেতিয়া মানে এতিয়াহে গম পাইছোঁ যে পোৱালীৰ লগত কিমান কষ্ট হয় কিমানখিনি কৰিব লাগে মায়ে মানে সকলো চবফালে চাব লাগে পোৱালি ঘৰৰ কাম ইফালে সিফালে যোৱা সকলোবোৰ চাব লাগে সেইকাৰণে সদায় মা দেউতাক সন্মান কৰিব লাগে আৰু মা দেউতাক সদায় চাব লাগে কাৰণ মা দেউতাক হয়তো তোমাক বা আমাক বহুত মৰমত ডাঙৰ কৰিছে সেইকাৰণে মা দেউতাক ৰেচপেক্ট কৰিব লাগে আৰু সেয়াই মোৰ মতে মা দেউতাক ভালকৈ চাব লাগে ৰেচপেক্ট কৰিব লাগে মা দেউতাক সহায় কৰিব লাগে চাইকেলখনো আনি দিছোঁ ইয়াত বহি থাকিব মই ধুনীয়াকৈ কাম কৰিম কিন্তু তাই নবহে এয়া এনেকৈ ভৰি এয়া দিছেনে এয়া এই এটা ইফালৰ ভৰিটো উলিয়াই দিছেনে এনেকৈ এইবোৰ কৰি থাকে তাই ভৰি উলিয়াই কি কৰিছা তুমি এইকাৰণে অকণ খেলি থাকিব লাগে তেতিয়াহে মাৰ কাম হ'ব নহ'লে মাৰ কেনেকৈ কাম হ'ব কোৱাচোন কেনেকৈ কাম হ'ব মাৰ কোৱাচোন তুমি খেলি থাকিব লাগে আকৌ দেহা এয়া মাৰ তেতিয়াহ'লে কেনেকৈ কাম হ'ব কোৱাচোন শুন অকণমান খেলি থাকিব লাগে য'তে ত'তে ধৰি থিয় হৈ থাকিব দুষ্ট ছোৱালী কি কৰিছা চোলাটো কি কৰিছা তুমি উঠিব নোৱাৰা নহয় এখনৰ পৰা দৌৰ মানুহ বাই বাই নেত্ৰী ছোৱালী গা ধোৱা নাই তুমি এতিয়া কেইটা বাজিছে 10টা বাজিছে তোমাক 11টামান বজাত গা ধুৱাই দিম দেই দেহা মানে ন আদা ৰচুন বিচাৰি এয়া পাকঘৰত তাই কাম এইবিলাক কাম কৰি থাকে তাই ধুনু এইফালে চোৱা পৰিবা শুন পৰিলে মই কিন্তু ধৰিব নোৱাৰোঁ দেই আৰু মোৰ পৰঠা বনি গ'ল আৰু এতিয়া চাহ ভাবিছোঁ চাহখন খাই লওঁ আৰু এই পৰঠাটো হৈছে ৰেডিমেড হয় মানে বনোৱাই থাকে খালি বাছ ঘি অকণ দি মানে গৰম কৰিলেই হ'ল তাই এইফালে তাই খেলি আছে আৰু মই চাহ একাপ আনি লৈছোঁ চাহকণ খাই লওঁ এতিয়া তাৰপিছতহে কামত লাগিম আৰু কাম কৰাই নে একো কৰিব আছেই আৰু আজি হাজবেণ্ডে ডিমাণ্ড কৰিছে আজি বোলে আন্দা বিৰিয়ানী খায় আৰু তাকে ভাবিছোঁ সময় হয়নে নহয় চেষ্টাটো কৰিম বনাবলৈ আৰু মই যদি বনাওঁ আপোনালোককো দেখাম বাৰু
আৰু মই কেনেকৈ আন্দা বিৰিয়ানী বনাওঁ আপোনালোকক দেখাম আৰু চাম কিমান কি হয় সময় মিলে নিমিলে যদি মিলে নিশ্চয় আপোনালোকক দেখাম এইফালে আন্দা বইল কৰি আছোঁ আৰু এইফালে কুকাৰটো বহাই দিছোঁ লৰাই দিম ধুনীয়াকৈ অকণমান ৰঙা হ'বলৈ যেতিয়া মই ইয়াত দিম ডাঙৰ ইলাচি এটা সৰু ইলাচি দুটা আৰু লং দালচেনি তেজপাতটো দি দিলোঁ তেজপাতটো দিওঁতে ভিডিঅ' কৰিব থাকি গ'ল মোৰ এতিয়া চব্জিখিনি দি দিম কাটি থোৱা গাজৰ জলকীয়া গুড়ি জিৰা আৰু চিকেন মছলা মিট মছলা জলকীয়া গুড়ি সকলোবোৰ আছে এইখিনি এতিয়া আমি ইয়াত দি দিম ধুনীয়াকৈ অলপ ফ্ৰাই কৰি ল'ব লাগিব অলপ সিজা নিচিনা হ'লে তাৰপৰা চাউলটো দি দিম ইয়াত অলপ ভাজি লোৱাৰ পিছত অলপ বিলাহী দি দিছোঁ অলপ ভাজিব লাগিব ধুনীয়াকৈ চাউলটো দিম কালাৰ ধুনীয়া হৈ গৈছে এতিয়া মই ইয়াতে অলপ 2 চামুচমান দৈ দি দিছোঁ আপোনালোকৰ মৰ্জি আপুনি এইটো দিবও পাৰে নিদিবও পাৰে কিন্তু মোৰ ভাল লাগে দৈ দিলে মানে আৰু দৈটো দিওঁতে একদম মিডিয়াম ফ্লেম ধুনীয়াকৈ সিজি গ'ল ইয়াত মই এতিয়া দি দিম চাউলখিনি আৰু পুদিনা দিব লাগে আচলতে আজি মোৰ পুদিনা নাই পুদিনা দুখনমান দি দিলে ভাল লাগে আৰু এইখিনি ধুনীয়াকৈ লৰাই দিম ইয়াত ধুনীয়াকৈ পানী দি দিম চাউলৰ জোখত লৈ পানীটো আৰু সকলোৱে জানি দিবলৈ গতিকে দি দিব চাই আৰু এইখিনিতে কিন্তু লগাই কিন্তু এটাহে চিটি মাৰিব দেই আৰু ফাইনেলি মোৰ বিৰিয়ানী বনি ৰেডি হৈ গ'ল আৰু কেনেকুৱা লাগিছে খাওঁ খাওঁ লাগিছেনে বাৰু আৰু মই মিষ্টাৰৰ কাৰণে সজাই থৈছোঁ মোৰ কাৰণে ইমান সজাই লোৱা নাই আৰু কাৰণ ইমান সজাই থাকিবলৈ সময় নাই গতিকে মই যেনেকৈ তেনেকৈ খাই দিলোঁ আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু আজিলৈ ইয়াতে বিদায় লৈছোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ লগতে মোৰ চেনেলটো আপুনি যদি নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব